ঢকুৱাখানা ফাট বিহু। এয়া ঐতিহ্যপূৰ্ণ হাবুং তথা ঢকুৱাখানা ফাট বিহু বাকৰি। চাৰিকৰীয়া নদীৰ পাৰত অৱস্থিত এই মৌঘুলি চাপৰি যুগ যুগ ধৰি বহন কৰি আহিছে ঢকুৱাখানা বৰ্ণিল কৃষ্টি সংস্কৃতি। প্ৰকৃতিৰ বিনন্দীয়া আৰু মনোমোহাৰ পৰিৱেশৰ মাজত অৱস্থিত ফাট বিহুৰ এই মঞ্চতেই বিভিন্ন জাতি জনগোষ্ঠীৰ লোকে বিহু প্ৰদৰ্শন কৰে। অসমৰ বিভিন্ন ঠাইত অনুষ্ঠিত হোৱা বিহু অনুষ্ঠানতকৈ ঢকুৱাখানা ফাট বিহু অন্যতম। ইয়াৰ প্ৰাকৃতিক পৰিৱেশ, বিহু নাম, সাজ পোছাক, হুঁচৰি, টকা বিহু, জেং বিহু আৰু মিচিং দেউৰী জনজাতিৰ বিহুৰ নৃত্যই হ'ল মুখ্য আকৰ্ষণ। বিহু মঞ্চৰ কাষতে আছে দুটি প্ৰেক্ষাগৃহ, য'ত বহি বিভিন্ন ঠাইৰ লোকসকলে বিহু আনন্দ উপভোগ কৰে। বৰ্তমান সময়ত ফাট বিহুতৰিক চিৰসেউজীয়া কৰি ৰাখিবলৈ বিভিন্ন ধৰণৰ গছৰ পুলি ৰোপণ কৰিছে। ফাট বিহুৰ আছে এক স্বকীয় বৈশিষ্ট্য, বিহুৰ প্ৰকৃত কেন্দ্ৰস্থল। পথাৰৰ পৰা আহি মৌঘুলি চাপৰি গছৰ তলত জিৰণি লোৱা আৰু আনন্দত মতলীয়া হৈ বিহুৰ নাম এফাকি গোৱা তেনে মাদকতা আজিও দেখা পোৱা যায়। চাৰিওদিশে থকা ওখ ওখ গছবোৰৰ তলতেই মুকলি বিহুৰ আনন্দ জোৱাৰ উঠে। ঢোল, তাল, পেঁপা, টকা গগনাৰ মাতত বিহুৱা বিহুৱতী, ডেকা গাভৰু আৰু অগণন লোকৰ মাজত ঐক্য সম্প্ৰীতি এনাজৰী গঢ়ি তোলে। মূল মঞ্চৰ সন্মুখত থকা জাপিগৃহ হৈছে ফাট বিহুৰ এক অন্যতম আকৰ্ষণ। এই জাপিগৃহৰ পৰাই অতিথিসকলে মঞ্চত চলি থকা বিহু আৰু চৌদিশে চলি থকা গছৰ তলসমূহৰ বিহুৰ সৌন্দৰ্য উপভোগ কৰে। ফাট বিহুৰ বাকৰিৰ কাষেৰে বৈ যোৱা চাৰিকৰীয়া নদীয়ে ফাট বিহুক অতি মনোমোহা কৰি ৰাখিছে। এই চাৰিকৰীয়া নদীয়ে ফাট বিহুৰ যি স্বকীয় বৈশিষ্ট্য আছে, সেই বৈশিষ্ট্য আজিও বৰ্তাই ৰাখিছে।